হৈছেই প্ৰায় আৰু ইয়াৰ অলপ দেৰিকৈ মই দি দিম ফুলখিনি আগতীয়াকৈ দিলে কি হয় তাৰ কালাৰটো বেয়া হৈ যায় আৰু বেছি ভাঙিলে ফুলখিনি ভাঙি যায় তেতিয়া বেয়া লাগে ইয়াত দিছোঁ অকণমান হালধি আৰু এইখিনি অকণমান লৰাই দিছোঁ লৰাই দি এতিয়া মই ইয়াত ফুলখিনি দি দিছোঁ আৰু ফুলখিনি দি বেছি ভাজিব নালাগে অকণমান ভাজিলেও হৈ যাব ইয়া ফুলখিনি দি ভাজি পনীৰখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনিও ইয়াতে মই একেলগে দি দিম মই প্ৰায় মটৰে দিওঁ গতিকে ৰাতি মটৰ নাই গতিকে এইকাৰণে মই পনীৰখিনিয়ে দি দিছোঁ আৰু এনেকৈও খাই ভালে লাগে আৰু এয়া আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল ইয়াৰে মই ভিডিঅ' দিছোঁ বাৰু আপোনালোকক এয়া আমাৰ অমিতাৰ ফুলৰ ভাজি ৰেডি হৈ গ'ল আৰু এইখিনি হৈছে ৰহৰ দালি মই এয়া বইল কৰি থৈছোঁ আৰু ইয়াতে দিম এচামুচ হালধি আপোনালোকে তেলত ইচ্ছা কৰিলেও দি দিব পাৰে কোনো কথা নাই মই ইয়াতে দি দিলোঁ আৰু এইখিনি মিক্স কৰি এতিয়া এইখিনি ফোৰণ দিওঁ ইয়াত দিছোঁ কেৰাহীত অকণমান তেল এইখিনি গৰম হৈছে ইয়াতে দিছোঁ 3-4 ফুটা নহৰু কুটি দিছোঁ তাৰপিছত ইয়াত দিছোঁ শুকান জলকীয়া 3টা আৰু কেঁচা জলকীয়া 2টা এইখিনিও ভাজি লওঁ তাৰপিছতে দিছোঁ সৰু চাই এটা পিঁয়াজ আৰু দিছোঁ এইখিনি ভাজি লৈছোঁ আৰু ইয়াৰ পিছত দিম অকণমান জিৰা গুড়ি আৰু এইখিনি ধুনীয়াকৈ লৰাই দি ইয়াতে মই এতিয়া দালিখিনি দি দিম এই দালিখিনি দি দিলোঁ আৰু দালিখিনি অকণমান লৰাই দিম মই এচামুচ চেনি দিলে ৰহৰ দালি খাবলৈ ভাল হয় গতিকে আপোনালোকে দিয়ে নে নাই মোক কমেণ্ট কৰি জনাব মই কিন্তু দিওঁ এয়া আমাৰ দালি ৰেডি হৈ গ'ল আৰু এইখিনি নমাই থৈ দিলোঁ তাৰপিছতে তৰকাৰীত আছে এয়া অমিতা আলু আৰু চয়াবিনৰ তৰকাৰী এইখিনি মই কুটি পেলাই ৰেডি কৰি থৈ দিছোঁ আৰু ইয়াতে কেৰাহীটোত তেলখিনি দি লৈছোঁ এইখিনি অলপমান ক'লা হৈ গ'ল কাৰণ মই ইয়াতে কিবা কিবি অকণ ভাজিছিলোঁ দেখুৱাম আৰু মই কি ভাজিছিলোঁ গতিকে তেলটো ইগন'ৰ কৰিব আৰু ক'লা হৈ গ'ল কাৰণে দেখিবলৈ বেয়া লাগিছে আপোনালোকে বেয়া নাপাব ইয়াতে দিছোঁ অকণমান পাঁচফোৰণ তাৰপিছতে দিছোঁ এফাল পিঁয়াজ ডাঙৰ পিঁয়াজৰ এফাল পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ গ'ল আৰু ইয়াতে দিছোঁ মই এচামুচ আদা নহৰু পেষ্ট আৰু এচামুচ জিৰা গুড়ি এচামুচ ধনিয়া গুড়ি আৰু এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু এতিয়া ইয়াতে মই এইখিনি অমিতাখিনি দি দিছোঁ দি অকণমান লৰাই দিছোঁ লৰাই দি মই অকণ সময় এইখিনি নিমখ দি দিছোঁ আন্দাজমতে নিমখখিনি দি অকণমান লৰাই মানে ভাজি অকণমান ল' ফ্লেমত অকণ সময় থৈ দিছোঁ আৰু থৈ দিয়াৰ পিছত এতিয়া মই হালধিখিনি দিছোঁ হালধিখিনি মই দেৰিকৈ দিওঁ যিহেতু আগতীয়াকৈ দিলে লাগি যায় আৰু অকণমান পিছত দিওঁ দি কিনে ধুনীয়াকৈ ভাজি লওঁ যাতে হালধিৰ কেঁচা গোন্ধটো নাথাকে আৰু ভাজি লৈ পেলাই ইয়াতে দিম অকণমান মই পানী আলুখিনি আৰু অমিতাখিনি ভালকৈ সিজি যোৱাকৈ এইখিনিত মই পানী দিম আৰু পানীখিনি দি ভালকৈ লৰাই দিম এইখিনি আৰু এতিয়া এইখিনি লৰাই দি মই অলপ সময়ৰ কাৰণে এইখিনি ভালকৈ উতলালৈকে ঢাকি দিম যাতে এইখিনি ধুনীয়াকৈ সিজি যায় এয়া উতলিছে ধুনীয়াকৈ ঢাকনখন গুচাই দিছোঁ এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক এইখিনি সিজিছে এইখিনি সিজি গৈছে আৰু এইখিনি এতিয়া মই হেতাই দি অকণমান ভাঙি দিম যাতে এইখিনি ধুনীয়াকৈ গ্ৰেভি হৈ যায় গ্ৰেভি হ'লে ৰেচিপিটো খাবলৈ ভাল হয় গতিকে এইখিনি মই গ্ৰেভি হোৱাকৈ এইখিনি ভালকৈ ভাঙি দিম আৰু এইখিনি ভঙা হৈ গ'ল ইয়াতে আৰু অকণমান পানী দি অকণমান থুপথুপীয়া কৰি দিম আৰু ইয়াতে মই জলকীয়া দিয়া নাই কাৰণ মোৰ ল'ৰাটোক খুৱাম মই ইয়াৰ পৰা গতিকে আপোনালোকে ইচ্ছা কৰিলে ইয়াতে জলকীয়া দি দিব পাৰে মই দিয়া নাই বাৰু তাৰপিছত এইখিনি আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া আমি নমাই থ'ব পৰা হৈ গৈছে প্ৰায় আপোনালোকে যদি ইচ্ছা কৰে আৰু অকণ ভাঙি দিলে দিব পাৰে তো আমাৰ এইটো ৰেচিপিও ৰেডি হৈ গ'ল এয়া কেৰাহী আকৌ পাতি থৈছোঁ মই ইয়াতে পাপৰখিনি ভাজিবৰ কাৰণে আৰু মোৰ তেল ক'লা হোৱাৰ মেইন কাৰণটো হ'ল এইখিনিয়ে মই ইয়াতে বেঙেনা পটল আৰু ভেন্দি ভাজিছিলোঁ সেইটো কাৰণে মোৰ তেলখিনি ক'লা হৈ গৈছিলে তাৰপিছত বনালোঁ এয়া মই তিয়হৰ চালাড এইখিনি ভাজিখিনি দেখিছে আপোনালোকে তাৰপিছত এয়া নেমুটো দালিৰ লগত লাগে সকলোকে এয়া অমিতাৰ ফুলৰ ভাজি আৰু এইখিনি হ'ল অমিতাৰ তৰকাৰীখিনি তাৰপিছত লাষ্টত হৈছে এয়া দালিখিনি দালি আৰু পনীৰটো মই আজি নাৰাখিলোঁ কাৰণ পনীৰটো ৰাতি খাম বুলি থৈ দিছোঁ আৰু একেবাৰে ৰাতিপুৱা আৰু ৰাতি একেটাই বস্তু খাই ভাল নালাগে গতিকে এইখিনিয়ে আছিল আজি মোৰ ৰেচিপিটো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ